মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সংখ্যাৰ ধাৰণা বিষয়ে আজি আমি আলোচনা কৰিম। সংখ্যাৰ ধাৰণা বিষয়ে জানিবলৈ হ'লে আমি প্ৰথমে অংক কাক কয় আৰু কি কি তাৰ বিষয়ে জানিব লাগিব। সহজ কথাত ক'বলৈ গ'লে যিবোৰ ছবি বা চিহ্ন ব্যৱহাৰ কৰি আমি যিকোনো সৰু ডাঙৰ সংখ্যা লিখিব পাৰোঁ তাকে অংক বোলে। সেই অংকবোৰ হ'ল 0, 1, 2, 3, 4, 5, 6, 7, 8 আৰু 9। এই অংকবোৰৰ পৰাই আমি যিকোনো সংখ্যা সৰু ডাঙৰ সংখ্যা আমি লিখিব পাৰোঁ। এতিয়া আমি সংখ্যা এটা লিখিবলৈ যিমান অংক লাগতিয়াল হয় সিমানখিনি স্থানো আমি বাছি ল'ব লাগিব। গতিকে সংখ্যা এটা লিখিবলৈ অংক আৰু স্থান কেনেকৈ বাছি ল'ব লাগে আমি শিকো আহাচোন। এতিয়া 23 সংখ্যাটোকে যদি আমি লিখিব লাগে তেতিয়াহ'লে আমি কি কি অংক ব্যৱহাৰ কৰিম আৰু কিমানখিনি স্থান বাছি ল'ব লাগিব জানো আহাচোন। 2, 10, 3, 23 সংখ্যাটো লিখিবলৈ হ'লে আমি প্ৰথমে সোঁফালৰ পৰা একক আৰু দশক স্থান দুটা বাছি ল'ব লাগিব। তাৰপিছত আমি অংকৰ পৰা 2 আৰু 3 অংক দুটা বাছি আনি একক আৰু দশক স্থানত পাতি দিলোঁ। এতিয়া আমি কি দেখা পালোঁ? 2 আৰু 3 অংক দুটা লগ লাগি এটা 23 সংখ্যা গঠন হ'ল। 2, 10, 3, 23। এককৰ ঘৰত 3 আছে মানে 3 একক, দশকৰ ঘৰত 2 আছে মানে 2 দশক। 2, 10, 3, 23 এইটো এটা সংখ্যা। এনেদৰেই আমি অংক 10টাৰ পৰা অসংখ্য সৰু ডাঙৰ সংখ্যা লিখিব পাৰোঁ। তেতিয়াহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় এতিয়া অংক আৰু সংখ্যাৰ মাজৰ সম্পৰ্ক তোমালোকে বুজি পালা। আৰু এই 10টা অংকৰ সহায়ত আমি যিকোনো অসংখ্য সংখ্যা লিখিব পাৰোঁ নিজৰ ইচ্ছামতে, সেইটোও তোমালোকে বুজি পালা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানেই। তোমালোকে ভিডিঅ'টো চাই কেনে পালা? যদি ভাল পালা লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা, তেতিয়াহে তোমালোকে পিছলৈ মই দিয়া ভিডিঅ'বোৰ আকৌ পাবা। নমস্কাৰ।